যদি এই আমার এই কোকরাঝার আরএনডি সিভিল হসপিটাল বহুত পুরোনো হসপিটাল তো মই যেহেতু কোকরাঝারের পৰাই বসবাস কৰা আৰু মোক দায়িত্ব দিয়া হৈছে হেল্থ ডিপাৰ্টমেণ্টটো মোক দিয়াইছে তো মই নিজে হোম টাউন হিচাপে মই আজি ভিজিট কৰিলোঁ আজি চাই বহুত বেয়া লাগিছে আজি ইমান দিন ধৰক আমাৰ হেল্থ ডিপাৰ্টমেণ্টত বহুত কাম কাজ হৈছে হেল্থ ডিপাৰ্টমেণ্টৰ বিগত দিনত কাম কাজ হোৱাৰ পাছতো আজি আমাৰ এই বিল্ডিংটো মানে চাবলগীয়া মন নাযায় এনেকুৱা বেয়া অৱস্থা পানী পৰে কিবা পৰে ৰং নাই কালাৰ নাই কিবা লগা নাই কিন্তু হেল্থৰ নামত বহুত টকা ইনভেষ্টমেণ্ট হৈছে কিন্তু আজিলৈকে এই কামবিলাক হোৱা নাই পেচেণ্টৰ ৰুমবিলাকত সোমালোঁ আমাৰ ৱাৰ্ড ৰুমবিলাকত সোমালোঁ সেই পেচেণ্টৰ যি বেড ব্যৱহাৰ কৰি আছে সেই বেডবিলাক 3-4-5 বছৰ পুৰণা বেড বেডৰ নামতো বহুত কিবা কিবি ৰিকুৱাৰমেণ্ট ট্ৰিটমেণ্ট হৈছিল বিগত দিনত এইবিলাক নাই তো সেইকাৰণে মই আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ আজি সাংবাদিকসকলৰ ওচৰত মোক যি গুৰু দায়িত্ব আগতীয়া মোক যি দায়িত্বটো দিছে হেল্থ ডিপাৰ্টমেণ্টটো ভালকৈ চলাবৰ কাৰণে মই আহি কৈছোঁ বহুতকেইজন ডক্টৰ ইয়াতে নাই তো সেই ডক্টৰকেইটাকো মই আজি ৰিপৰ্টটো লৈ আছোঁ এই মানে 2-3-4জন মান অহা নাই এতিয়ালৈকে ডিউটিটো কৰা নাই তো সেইকাৰণে যিহেতু আমি নতুন বিটিআৰ নতুন এটা পৰিৱৰ্তন আমি বিচাৰিছোঁ বা নতুন পৰিৱৰ্তনৰ কাৰণে আমি দিন ৰাতি কাম কৰি আছোঁ এই ডক্টৰবিলাকক আজি ধৰক ইমিডিয়েট একশ্যন লোৱা হ'ব আৰু 3-4 দিনৰ ভিতৰত তেখেতৰ পে হেল্ড আপ হওক বাকী হওক আমাৰ চাৰ্ভিছ বুকৰ যিটো গাইডলাইন আছে এই গাইডলাইন মতে তেখেতসকলৰ ইমিডিয়েট একশ্যন লোৱা হ'ব আৰু ইয়াতে আৰু এটা বস্তু মই চালোঁ এই বিল্ডিংটো এতিয়া ইমান পুৰণা হৈছে এই বিল্ডিংটো নতুন কৰিবলগীয়া আছে তো মই হেল্থ PM হিচাপে মই এই বিল্ডিংটো নতুন এই নিজেই আৰু মই 1-2 মাহৰ ভিতৰত মই নতুন বিল্ডিঙৰ এইটো আধাৰশিলা স্থাপন কৰিম কাৰণ এই বিল্ডিংটো নচলে বহুত বেয়া অৱস্থা আৰু ইয়াতে যোন ডক্টৰ আছে চব নেগলিজেঞ্চি কৰি আছে তেখেতসকলৰ এই নেগলিজেঞ্চি নচলিব আৰু স্পষ্টকৈ মই কৈ দিছোঁ সুপাৰিনটেণ্ডেণ্টক যে অহা দিনৰ পৰা যদি কোনোবা ডক্টৰ বা কোনোবা নাৰ্ছ বা কোনোবা চৰকাৰী কৰ্মচাৰী মানে হস্পিটালৰ যদি তেখেতসকল নিয়মীয়াকৈ পাংচুৱেলিটি মেইনটেইন নকৰি তেখেতসকল যদি নিজা ইয়াতে নবহি কোনোবা নাৰ্ছিং হোমত বহি ডিউটি মেইনটেইন কৰে প্ৰাইভেট কোনোবা চেম্বাৰত বহি পেচেণ্টক চাই সেইটো নচলিব তেখেতক